গাইছ ৰাতিপুৱাই গৈ এইখিনি মই বজাৰ পাতি কৰি লৈ আহিলোঁ দেখিলেনে মাছ চাছ লৈ আহিলোঁ ইয়াত দুবিধ মাছ আছে কাৰণ মই ভাল পাওঁ এবিধ মাছ মানুহজনে ভাল পায় এবিধ মাছ সেই দুইজনৰ কাৰণে দুবিধ মাছ লৈ আহিছোঁ শল মাছ মই লৈছোঁ কাৱৈ মাছ কাটি আছে ধুনীয়াকৈ এয়া কাৱৈকেইটাতো লোকেল বুলি কয় কিন্তু লোকেল নহয় আজিকালি মানে লোকেল কি ধৰিবই নোৱাৰি আপোনালোকে কয় লোকেল বুলি কিন্তু লোকেল নহয় কি কাৱৈ বাপৰে এইফালকেইটা ডাঙৰ ডাঙৰ আছে তাৰপিছতেই মই গা একদম ভাল নাছিলে পৰি আছিলোঁ যোৱাকালিৰ পৰা একদম পূৰা ধুলাই দি আছোঁ জোতা চেণ্ডেলবোৰ এয়া কাপোৰ ধুই ইয়াতে মই জমা কৰি ৰাখিছোঁ এতিয়া ধুনীয়াকৈ সামৰিম বজাৰ পাতি কৰি আহিছোঁ কি লৈ আহিছোঁ আপোনালোকে চাওক এইখিনি এটা ধুনীয়া বস্তু বনাব লৈ আহিছোঁ আপোনালোকে চাই থাকিব দেই বহুত ধুনীয়া ঘৰ সজাব পাৰিব কিন্তু এয়া হৈছে দুবিধ মাছ এইখিনি হৈছে মানুহজনৰ কাৰণে আনিছোঁ আৰু মোৱা মাছৰ কেজি হৈছে ইয়াতে কিমান জানেনে 100 টকা বাপৰে মোৰতো মাথাটো গৰম উঠি গৈছে একদম কমাই লৈ আহিছোঁ আৰু এয়া কাৱৈ মাছ লৈ আহিছোঁ এতিয়া আৰু দুইবিধ আজি দুপৰীয়াৰ বাবে ধুনীয়াকৈ বনাম সময় নালাগে যিটো বনাব লৈছোঁ একদম কম সময়ত হৈ যাব আপোনালোকে ভিডিঅ'টো চাই দিব আৰু মোৰ যে চুলিখিনি দাং খাই আছে তালৈ নামাৰিব কাৰণ নতুন চুলি হয় নতুনকৈ ওলাইছে যে উৎপাত বেছি হৈছে মাছ কাটিবৰ বাবে বল লৈছোঁ এইখন একদম ধুনীয়া কেঁচি এতিয়া এটা এটাকৈ মাছ কাটি যাম যদি মই এতিয়া এটা এটাকৈ ধুনীয়াকৈ এনেকৈ মাছকেইটা কাটি গ'লোঁ কুটুক একদম মই মানে আগতে মাছ কাটিব নাজানো যেতিয়াৰ পৰা মই ভাবিছোঁ এইটো টেমা আৰু টেমাটো মই ধুনীয়াকৈ এটা পলিথিন দি এনেকৈ বান্ধি লৈছোঁ দেখিছেনে তাৰপিছত এয়া লৈছোঁ মই ৰছীখিনি এতিয়া মই ধুনীয়াকৈ ভাঁজ লগাই ইয়াতে এইটো আঠা লগাই তাৰপিছত কি বনাওঁ আপোনালোকে চাই থাকক এতিয়া ইয়াতে মই এই আঠা লগাই লৈছোঁ ধুনীয়াকৈ আঠা লগোৱাৰ পিছত এতিয়া মই এইখিনি ৰছীডাল ভাঁজ লগাই ইয়াতে এনেকৈ লগাই দিম তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ ধুনীয়া বস্তু এটা বনাম আপোনালোকে ঘৰতে বনাব পাৰিব একদম ইজি হয় সজাব পাৰিব ফুল চুল ল'ব পাৰিব বহুত ধুনীয়াকৈ তো গাইজ বহুত কষ্টৰ পিছত এইটো হ'ল এতিয়া আৰু ইয়াতে ধুনীয়াকৈ